নমস্কাৰ। কবি হেম বৰুৱাদেৱক শ্ৰদ্ধা জনাই টেঙৰ এটি আপুৰুগীয়া সৃষ্টিত আবৃত্তিৰ ৰূপ দি আপোনালোকৰ পাঠংগণত তুলি দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে। কবিতাৰ শিৰোনাম মমতাৰ চিঠি। কবি হেম বৰুৱা। মৰমৰ এয়া মমেডাল জ্বলাই লৈছো। আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ পৰুৱা বতাহ চাকে মমডাল আহি কবাইছেহি। চাও খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱন্তৰ পাতনি মেলিছিলো। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুলিখনা এটি কোমল পুৱা। পদূলিত তল সৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নগৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। আৰু মই যেন তল সৰা এপাক শেৱালি। সিদিনা মন সাগৰত এৰি অহা আৰু আহি পোৱা অলেখ ধূৰ গোপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হ'লগৈ। তোমাৰ বাবুল এতিয়া বৰ্তি হৈছে। তাৰো ওপৰ পাৰি এঠান ইমান ডালিম গুটি যেন দাঁত টোকনি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয় সেইকাৰণে। সি মোৰ বগা ৰসাযোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উপজাৰি পৰা এযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয়। বাবুল এতিয়া বৰ্তি হৈছে বুজিছা? আৰু ডাঙৰ হলে স্কুলত তাক নাম লগাই দিম। সেই স্কুলত থকা সময়খিনিত মোৰ যেন বুকুখন তেনে উদং হৈ থাকিব পাই। আৰু কি বিশেষ একো নাই। মোৰেই শপত তুমি যিদিনা
উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভুদৈতি ভটিয়াই গৈ বুঢ়ালৈ তোৰ বুকুৰ পৰা ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা, ইতি তোমাৰ মমতা। পুনা এইবাৰ বুজিছা, মাঘৰ বিহুত মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনী দুটা পোৱালিও জুগিছে, এটা ভোট বগা আৰু আনটো পখৰা।